নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম পৃথিৱী মোৰ কবিতা। কবিতাৰ কথা হীৰেন ভট্টাচাৰ্য। কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি পিটি গঢ়ি লওঁ শব্দ। খেতিয়কৰ ফাল যেন চোকা শিৰলত সোণৰ সীতা, মিস্ত্ৰীৰ কৰত যেন ৰুঢ় কঠিন কাঠৰ আঁহ ফালি টানি আনো অভিজ্ঞতাৰ তেজ লগা শব্দ। চাওতাল মৰদৰ ধনুৰ কাড়ে যেন লক্ষ্যভেদী একো একোটা শব্দ মোৰ ৰক্ত মাংস ইচ্ছাত তীব্ৰ হৈ উঠে। সিহঁতৰ কোনোটো পৰ্বতৰ দৰে উদ্ধত, কোনোটো নদীৰ দৰে নত, আৰু কোনোটো বা হ্ৰদৰ দৰে গম্ভীৰ। কাৰো কথাত উঠা বহা নকৰে। নদ নদী পৰ্বত বিপুল মহাদেশৰ মই কবি। পৃথিৱী মোৰ কবিতা। ধন্যবাদ।